হাই ফ্ৰেণ্ডছ, মৌচুমীজ লাইফৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম পাউডাৰ গাখীৰৰ পেৰা। প্ৰথমতে কেৰাহী এখনত ঘি দি লৈছোঁ। মই ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ। তাৰপিছত ইয়াতে দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ গাখীৰ। এতিয়া ঘি আৰু গাখীৰখিনি ভালদৰে মিক্স কৰি ল'ম। ঘি আৰু গাখীৰখিনি মিক্স হৈ যোৱাৰ পিছত মই ইয়াত দিছোঁ চেনি মই 3 চামুচ দিছোঁ ডাঙৰ চামুচেৰে। চেনিখিনি ভালদৰে গলি যোৱালৈকে লৰাই থাকিম। তাৰপিছত দিম মই ইয়াতে পাউডাৰ গাখীৰ 2 কাপ দিছোঁ। মই এভৰিডে লৈছোঁ গাখীৰ। পাউডাৰ গাখীৰ 2 কাপ দিছোঁ আৰু কৰ্ণফ্ল'ৰ দিছোঁ 1 কাপ। এইখিনি ভালদৰে মিহলাই ল'ম। গেছটো একদম কম জুইত ৰাখিম। এইখিনি হৈ গ'ল। এতিয়া মই এখন প্লেটত ওলাই লৈছোঁ। এইখিনি অলপ ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হৈ গ'ল। এতিয়া হাতত অকণমান ঘি লগাই লৈছোঁ। হৈ গ'ল মোৰ। এতিয়া এটা কিচমিচ দি দিছোঁ। চব দিব পাৰে। কাজু দিলেও ভাল লাগে, কিচমিচ দিলেও ভাল লাগে। এই মোৰ পেৰা ৰেডি হৈ গ'ল।